এই গাইজ কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। তো মোৰ আজি বহুত দিনৰ মূৰত আজি ব্লগ বনাইছোঁ। তো মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে, বহুত ভাল লাগিব। মানে আজি ভিডিঅ'টো কোনটো টপিকত হ'বলৈ গৈ আছে আপোনালোকে হয়তো থাম্বনেইলটো চাই পিনি গম পাইছে। মানে আজি আমাৰ ঘৰৰ খেতিটো আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো ব'লক তেন্তে। গাইজ আপোনালোকে দেখিব পাৰিছে এয়া আমাৰ ৰঙালাও হৈছে ক'ৰবাত তো বিচাৰিব লাগিব। ভিতৰে তলে ক'ত সোমাই আছে হয়তো বিচাৰিলে দেখা পোৱা যাব। আৰু ইমান ডাঙৰ হোৱা নাই, সৰু হৈ আছে। এইবিলাক আপোনালোকে দেখিব পাৰিছে, এইবিলাক সৰু কলি ওলাইছে, এইবিলাক পৰিয়ে গ'ল এইটো। আৰু এয়া ডাংপতি গছ দেখিব পাৰিছে, আপোনালোকে চিনি পাইছে হয়তো। এইবিলাক ডাংপতি দেখিব পাৰিছে, এয়া ডাংপতি। এইবিলাক এডাল দুডাল হৈছে, বহুত ঘৰত নি খাই খতমেই হ'ল। সেয়া ৰঙালাও দেখিব পাৰিছে, এইবিলাক ৰঙালাও কলি। তো তেন্তে আৰু এটা স্পেচিয়েল আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো এয়া দেখিব পাৰিছে, চিনি পাইছে হয়তো গুমধান। এয়া দেখিব পাৰিছে গুমধান নি খাই খতমেই হ'ল বাৰু। এয়া আছে আৰু আছে 50-100টা তেনেকুৱা ওলাব আৰু বিচাৰিলে মানে। এইবিলাক হয়তো মই খেতিৰ বিষয়ে ইমান ভালকৈ নাজানো, হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক দেখিব পাৰিছে আপোনালোকে টেঙা পাত, কি টেঙা হয়তো মই নামটো পাহৰি গ'লোঁ। এয়া তো এইবিলাক জলকীয়া পুলি, এটা দুটা জলকীয়া হৈছে আৰু আগলৈ আছে আৰু ডাঙৰ জলকীয়া। এয়া চাওক আপোনালোকে, ঘৰৰ কিনাৰতে এইবিলাক ৰুইছে আৰু এইবিলাক জলকীয়া। গাইজ ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেদৰে ভিডিঅ' আপোনালোকে পাই থাকিব। এনেদৰে ভিডিঅ' সোনকালে পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা বেল আইকনটো ক্লিক কৰি অল ন'টিফিকেশ্যনটো অন কৰি দিব, যাতে যিমান ভিডিঅ' বনাওঁ সোনকালে আপোনালোকৰ ওচৰত পাইগৈ। এনেদৰে আপোনালোকে ছাপোৰ্ট কৰি থাকিব আৰু আগলৈ ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানেই আছিলে, বাই।